নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আজি খানা 31ৰ খানাৰ কাৰণে বজাৰ কৰিবলৈ আহিছোঁ, দেখিছেনে? ডাইৰেক্ট মানে দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে শাক পাচলি লৈ ল'লোঁ। শাক পাচলি লোৱাৰ পাছত এতিয়া আমি মাংস আৰু মাছ ল'বৰ কাৰণে এতিয়া এই দোকানলৈ গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এতিয়া নকবি, এতিয়া হেৰি কাৰণে বাঢ়ি গৈছে। তাৰপিছত বজাৰ কৰি মেলি এতিয়া ঘৰ যাবৰ কাৰণে এপেখনত বহি আছোঁ। যিহেতু পেহী গোলাঘাটৰ পৰা আহি পাইছেহি। আমাৰ ওচৰতে দোকানতে মানে ৰৈ দিলে পেহীও। তাৰপৰা পেহীৰ লগত একেলগে টমটমখনত অকণমান আগবঢ়াই দিছে ঘৰৰ ওচৰলৈকে। আৰু ভালেই হ'ল বাৰু পালোঁ, কাৰণ বস্তু লৈছিলোঁ গধুৰো হৈ গৈছিলে। তাৰপিছত এতিয়া এনেদৰে এইফালে বস্তু দেখিছেনে? এইফালে আগতো আছে, এইফালে আগত পেহী বহি গৈছে। তাৰপাছত ঘৰ আহি পালোঁহি। ঘৰ আহি পাই এইফালে ধুনীয়াকৈ চাহ বাকি লৈছোঁ। সকলোৱে এতিয়া খাম আৰু চানা আজি চাহৰ লগত খাবৰ কাৰণে চানাখিনি আনিছিলোঁ। আৰু এইফালে দেহাক কৈছোঁ কাপকেইটা লৈ লৈচোন বোলো। আৰু আজি সকলোৱে খানাটো ঘৰৰ চোতালতে আয়োজন কৰিলোঁ। যিহেতু ভিতৰতনো খায়ে থাকোঁ আৰু ভাবিলোঁ সকলোৱে আজি চোতালতে মিলি খাওঁ। আমি গোটেই ঘৰহে খাইছোঁ আৰু বেছি মানুহ নহয়। আৰু এইফালে খুৰীহঁতে তুলতুল বাহঁতে পৰা শাক পাচলি কাটি আছে, খুৰাই ভাত বনাই আছে। আৰু মই ধুনীয়াকৈ চাহ বাকি আনিছোঁ সকলোলৈকে। আৰু এইফালে আমাৰ বাবু দেখিছেনে? আৰু এইফালে পেহীয়ে ভিতৰত পৰা দাইল বনাই আছে। দাইল আৰু জলকীয়া ভাজি এইফালে ভিতৰতে বনাব পেহীয়ে। যিহেতু সৰু সৰু ল'ৰা ছোৱালীকেইটা সোনকালে টোপনি ধৰিব পাৰে যে, সেইটো কাৰণে সোনকালে কৰিব খুজিছে। কিন্তু অলপ দেৰি হ'লে ভাল আৰু মই কৈছোঁ অলপ দেৰি হ'ব লাগে। তাৰপিছত আকৌ আমাৰ পোৱালীকেইটা আছে যে, পোৱালীকেইটাৰ কাৰণে অকণমান সোনকালেও কৰিছে। তাৰপাছত ভাবিলোঁ কেইডোখৰমান মাংস বোলো খৰিকাত দিওঁ, ধুনীয়াকৈ চাটনি বনাই সকলোকে দিব পাৰিম। তাৰপাছত দুডাল খৰিকা এনেদৰে কাটি তাত মাংস অলপ এনেদৰে খৰিকাত দি লৈছোঁ। এই মাংসবোৰ লগাইছে আৰু এতিয়া অলপ দেৰিকৈ হাতখন দিয়া আগলৈ ভৰাই পেলাই কেমেৰা দি দে, আগলৈ ভৰাই পেলাই কেমেৰা হাতখন দি দে। দেখাই দে আকৌ এইডাল ক'ত ভালকে দিম। আপুনি দি দিয়ক। একো নাই, আপুনি দি দিলেও হ'ব। খাব নালাগে। থেংক ইউ আহিলা যে মোৰ লাইফত জইন কৰোঁতে তোমাক বহুত বহুত ধন্যবাদ যাচিছোঁ। লগতে হেপী নিউ ইয়েৰ। আৰু এইফালে দেখিছেনে বাৰু আমাৰ খানা ৰেডি হৈ গ'ল। ধুনীয়াকৈ এতিয়া খাব হৈ গৈছে আৰু ধুনীয়া টাইমতে হৈছে।
বেছি আয়োজন কৰা নাই যিহেতু ঘৰৰখিনিহে আৰু এনেকৈ মাছ দালি ভাজি আৰু পুৰা মাংস চাটনি আৰু আজি 31টো বিদায় দিছোঁ সকলোৱে ধুনীয়াকৈ মিলিজুলি নাখালিব কেলৈ নাখালিব তাৰপাছত আমি সকলোৱে খাই বৈ পেলানি এতিয়া দেখিছোনে একদম ধুনীয়াকৈ জুইৰ ওচৰত পূৰা বহি আছোঁ জুই সেকি ভাবিছোঁ 12টালৈকে থাকোঁ আৰু আমি এদিনো নুহোঁ 31 ডিচেম্বৰ দিনাখন সকলো এনেদৰে আমি বহি থাকোঁ জুইৰ ওচৰত কিবা কিবি কৰি নহয় টিভি চাওঁ নহয় কিবা কৰি থাকোঁ মোবাইল চাওঁ এনেদৰে সকলোৱে কথা পাতি এনেদৰে বহি থাকোঁ আৰু আমাৰ প্ৰত্যেকবাৰে 12টা বজাৰ লগে লগে চাহ মিঠাই বুট এনেদৰে উলিওৱা হয় কিন্তু এবাৰ আমি খানা খোৱাৰ কাৰণে মানে উলিওৱা নহয় আৰু যিহেতু পেহীও বেলেগত যাবলগীয়া হ'ল এফালে তাৰপিছত এইফালে খুৰাই মই বহি আছোঁ তুলতুল বাহঁত ঘৰলৈ গ'লগৈ আৰু এইফালে চাব দেই খুৰাই পূৰা নাৰিকল কাটি আছে আৰু মাজে মাজে খায়ো আছে যিহেতু কাইলৈ আমাৰ খুৰী 1 তাৰিখে জন্মদিনৰ কাৰণে স্কুলত ছাত্ৰ ছাত্ৰীসকলক বুট আৰু নাৰিকল এনেকৈ মিঠাই কিবা কিবি খুৱাব এতিয়া খুৰাই নাৰিকল কাটি আছে আৰু মই দেখিছিলোঁ বাৰু জুই ধুৱাইছে একদম চকু ভালদৰে মেলিবই পৰা নাই তাৰপাছত অকণমান সময় ভিতৰলৈ আহিলোঁ ভিতৰলৈ আহি আমাৰ পোৱালি দুটাইনো কি কৰিছে চাইছোঁ দেখিছেনে বাৰু একদম পূৰা ফোনত বিজি দুইজন এইফালে এজন দেখিছে একদম চকু চক আৰু এইফালে এজন একদম দুটা ফোনত বিজি দুটা ফোন লৈ লৈছে আৰু মাকৰ দুইটাই একদম পূৰা ফোন চাই আছে হেপী বাৰ্থডে আৰু সকলোলৈকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ বুলি ক'ব লাগিছিলে আকৌ আহিবলগীয়া দিনবোৰ যাতে সকলোৱে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ ট্ৰেইনখনো টাইমত আহিছে ট্ৰেইনখন পূৰা 12টা বজাত আহিছে শেষত আকৌ এবাৰ হেপী নিউ ইয়েৰ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ